পুনৰবাৰ আপোনালোকক আমাৰ বাইবেল কুইজ চেনেললৈ স্বাগতম জনাইছোঁ। 1 নম্বৰ প্ৰশ্ন, কোনে কৈছিল মোৰ মুখ আৰু জিভা গধুৰ? ইয়াৰ উত্তৰ হৈছে মুচি। দুই নম্বৰ প্ৰশ্ন, বাইবেলত থকা আটাইতকৈ দীঘল নাম কি? ইয়াৰ উত্তৰ হৈছে মাহৰ চাৰ্লছ হজবজ। যিচয়া 8 অধ্যায় 1 পদ। তিনি নম্বৰ প্ৰশ্ন, নো শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে বিশ্বাস। 4 নম্বৰ প্ৰশ্ন, হাৰুনৰ পত্নীৰ নাম কি? ইয়াৰ উত্তৰ হৈছে এলিচাবা। 5 নম্বৰ প্ৰশ্ন, কোনটো জন্তুৱে মানুহৰ নিচিনা কথা কৈছিল? ইয়াৰ উত্তৰ হৈছে গাধ। 6 নম্বৰ প্ৰশ্ন, কোনে যজ্ঞবেদী আৰু স্তম্ভ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হৈছে মুচি। 7 নম্বৰ প্ৰশ্ন, কোনে মুচিক মৈদাম দিছিল? ইয়াৰ উত্তৰ হৈছে জিহুৱা। 8 নম্বৰ প্ৰশ্ন, জোনা কি মানুহ আছিল? ইয়াৰ উত্তৰ হৈছে ইব্ৰী মানুহ আছিল। 9 নম্বৰ প্ৰশ্ন, বাইবেলত প্ৰথমে কোনে সপোন দেখিছিল? ইয়াৰ উত্তৰ হৈছে অবিমেলেক। 10 নম্বৰ প্ৰশ্ন, যীশু বাপ্তিস্ম ল'বলৈ ক'ৰ পৰা আহিছিল? ইয়াৰ উত্তৰ হৈছে গালিল দেশৰ পৰা। ধন্যবাদ আমাৰ ভিডিঅ'টো চোৱাৰ বাবে।